Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকল ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ পৰীক্ষা দিব সেই ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আজি এই ভিডিঅটো মই প্ৰস্তুত কৰিছো আৰু আপোনালোকক ইয়াত মই জনাব বিচাৰিম যিসকল সেকেন্ড ইয়াৰ পৰীক্ষা দিব তেওঁলোকৰ যেহেতু পৰীক্ষাবিলাক কাষ চাপি আহিছে আৰু আপোনালোকে হয়তো বহুতেই প্ৰিভিয়াস ইয়াৰৰ যি প্ৰশ্ন পেপাৰ বা আগৰ যি প্ৰশ্ন পেপাৰ আগতে অহা যি প্ৰশ্ন পেপাৰ সেই প্ৰশ্ন পেপাৰবিলাক কেনেকৈ আপোনালোকে পাব তাক হয়তো জানে আৰু কিছুসকলে হয়তো নাজানে সো যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই জনাই থওঁ যে কেনেকৈ আপোনালোকে সেই প্ৰশ্ন পেপাৰবিলাক ডাউনলোড কৰিব পাৰিব নিজাববীয়াকৈ মোবাইলৰ থ্ৰুৱেদি সেই বিষয়ে আপোনালোকক আজি অৱগত কৰিবৰ বাবে এই ভিডিঅটো মই প্ৰস্তুত কৰিছো গতিকে আপোনালোক যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো শ্বেয়াৰ কৰিব ভিডিঅটো আৰু এটা লাইক কৰিবলৈ নাপাহৰিব সো ইয়াত এইচএছ সেকেন্ড ইয়াৰৰ যদিহে কোৱেশ্চন পেপাৰ আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে গুগলৰ যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে যাব অৰ্থাৎ মোবাইলটোত আপোনালোকে থকা যিকোনো ব্ৰাউজাৰত যাব আৰু সেই ব্ৰাউজাৰত বা আপোনালোকে যিকোনো ব্ৰাউজাৰ যোৱাৰ উপৰিও আপোনালোকে যদি ক্ৰম ব্ৰাউজাৰ আছে ক্ৰম ব্ৰাউজাৰত যাব তাত আপোনালোকে লিখিব এইচএছ সেকেন্ড ইয়াৰ কোৱেশ্চন পেপাৰ বুলি যদি আপোনালোকে সাৰ্চ বাৰত লিখে তেতিয়াহলে আপোনালোকৰ হয়তো প্ৰথমতে হয়তো কিছুসকলৰ প্ৰথমতে আহিব কেতিয়াবা হয়তো কিছুসকলৰ পিছত আহিব সো প্ৰথমতে আপোনালোকে যেটো লিংক পাব অৰ্থাৎ আপোনালোকে ইয়াত ফাৰ্স্ট যেটো লিংক মোৰ দেখিছে আপোনালোকে স্ক্ৰিনত যেটো মই লিংক আপোনালোকক ইয়াত ক্লিক কৰিছো আৰু ক্লিক কৰাৰ লগে লগে ওপৰতে আপোনালোকৰ ডাইৰেক্টলি আহিছে সো ইয়াত লিখা আছে এইচএসসি পুৰণি প্ৰশ্ন কাকত এইচএস ফাইনেল এক্সাম পৰৱৰ্তী বছৰৰ প্ৰশ্ন কাকত এতিয়া উপলব্ধ আছে jobassam.in অৰ্থাৎ আপোনালোকৰ এই ৱেবসাইটটো jobassam.in ত আপোনালোকে যাব লাগিব অৰ্থাৎ যোৱাৰ লগে লগে আপোনালোকৰ যি প্ৰশ্ন পেপাৰ সেই প্ৰশ্ন পেপাৰ বিচাৰি পাব অৰ্থাৎ আপোনালোকে দেখা পাইছে ইয়াত আসাম ক্লাছ 12 প্ৰিভিয়াস কোৱেশ্চন পেপাৰ এইচএসসি বুলি আছে ওপৰত jobassam.in আপোনালোকৰ এই ৱেবসাইটত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আপোনালোকৰ সন্মুখত অলৰেডি ডাইৰেক্টলি আহি যাব আৰু তাৰ পিছত তলত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে এই গুটেখিনি বস্তু আপোনালোকৰ ফ্ৰী নিজাববীয়াকৈ আপোনালোকে ডাউনলোড কৰিব পাৰে কোনো অসুবিধা আপোনালোকৰ নহয় এটো ডাউনলোড কৰিব কৰাৰ ক্ষেত্ৰত সো তললৈ স্ক্ৰল ডাউন কৰিব আৰু দেখা পাব ইয়াত আপোনালোকৰ বহুতখিনি অপচন আছে যিখিনি আপোনালোকক পেপাৰ লাগে ইয়াত আপোনালোকে এডভান্স বেংগালী 2014 ৰ অলটি ইংলিশ 14 বেংগালী এমআইএল প্ৰত্যেকটো সাবজেক্ট ইংলিশ হিন্দী সো 14 চনৰ এখিনি আছে তাৰছত 15 আপোনালোকে এডভান্স আসামিজ বেংগালী হিন্দী ইংলিশ এমআইএল এডুকেশন ইংলিশ হিন্দী 15 চনৰ এখিনি হিষ্ট্ৰী লজিক ফিলসফি পল সায়েন্স বেংগালী এমআইএল ইংলিশ 16 ৰ এখিনি আছে 16 বা 17 আছে 17 ৰ 18 আছে 19 ৰ দেখিছে আপোনালোকে ইয়াত আপোনালোকে এইখিনি যিখিনি আসলতে আছে এইখিনি আপোনালোকে চাব 19 আছে তাৰ পিছত আপোনালোকৰ তলত 20 ৰ খিনিও আছে আৰু যেহেতু ইয়াত 20 ৰ পিছত 21 যেহেতু পৰীক্ষা আসলতে হোৱাই নাই গতিকে আপোনালোকৰ 21 ৰ পেপাৰ ইয়াত নাই দেখুৱা আৰু এইখিনি আপোনালোকে দেখা পাইছে চন বিলাক দেখাইছে আৰু তাৰ সাইডত যেটো দেখিছে ক্লিক হিয়াৰ বুলি যেটো আছে তাত আপোনালোকে ক্লিক হিয়াৰ কৰিব মই আপোনালোকক দেখুৱাই দিম এটা ডাউনলোড কৰি কিনে সো ইয়াত মই আপোনালোকৰ ধৰি লওক 16 চনৰে যদি এটা পেপাৰ ডাউনলোড কৰিব বিচাৰো ইয়াত ক্লিক হিয়াৰ বুলি যেটো অপচন আছে তাত মই ক্লিক কৰিলো আৰু ক্লিক কৰাৰ লগে লগে মোৰ ওচৰত সেই পিডিএফ টো আপোনালোকৰ যি প্ৰশ্ন পেপাৰ পিডিএফ টো ডাউনলোড এতিয়া বৰ্তমান হৈ আছে আৰু এতিয়া মই ইয়াক যেটা ডাউনলোড হৈ যাব আপোনালোকৰ এই পেজটো মই খুলি আপোনালোকক দেখুৱাই দিম কেনেকৈ আসলতে প্ৰশ্ন পেপাৰবিলাক আহিছে যেনেকৈ আসলতে পৰীক্ষাত যিখন পেপাৰ আপোনালোকে পায় ঠিক তেনেকৈ আসলতে পেপাৰখন পাব এটো আপোনালোকৰ আগত এতিয়া ওপেন হৈ যাব প্ৰশ্ন পেপাৰখন এই দেখিছে টোটালি আপোনালোকক দেখুৱাই দিছে ফুল মাৰ্কস 100 পাস মাৰ্কস 30 তাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিছো মই ইয়াত আপোনালোকৰ গুটেই পেপাৰখন আপোনালোকৰ সন্মুখত আহি গৈছে সো ইয়াত সম্পূৰ্ণ আপোনালোকৰ পেপাৰখন দেখিবলৈ পাইছে কি প্ৰশ্ন আহিছিল আৰু আপোনালোকে এই প্ৰশ্নখন লৈ এটা কাম কৰিব পাৰিব আপোনালোকে নিজৰ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰিব প্ৰিপাৰেচন আপোনালোকে কৰিব পাৰিব আৰু সুন্দৰকৈ আপোনালোকে পৰীক্ষা দিব পাৰিব সো এটো হৈছে আপোনালোকৰ পেপাৰ ইংৰাজীৰ এখন পেপাৰ মই আপোনালোকক দেখুৱাই দিছো কেনেকৈ আহিছে আৰু এনেকৈ আপোনালোকে প্ৰত্যেকখন পেপাৰ আপোনালোকৰ সাবজেক্টৰ ডাউনলোড কৰি ল'ব পাৰিব আৰু তাৰ ওপৰত আপোনালোকে পঢ়িব পাৰিব সো এইখিনি আছিল আজি আপোনালোকৰ ইনফৰমেশন যি সকল ছাত্ৰ-ছাত্ৰী হায়াৰ সেকেন্ডাৰী হয় তেওঁলোকৰ কাৰণে মই বনাইছিলো সেকেন্ড ইয়াৰ আৰু আপোনালোকৰ যি সিলেবাস আছে সেইখিনি বিষয়ে মই অলৰেডি ভিডিও বনাই থৈছো যদি চোৱা নাই তেনে নিশ্চয়কৈ চাই লওক আৰু আজিলৈ আপোনালোকক এইখিনি জনাই মোৰ এই ভিডিওটো মই সমাপ্ত কৰিব বিচাৰিছো লগতে আপোনালোকক এটা কথা কৈ থওঁ যদি আপোনালোক মোৰ এই ভিডিওটো ভাল পাইছে তেতিয়াহলে প্লিজ লাইক এটা কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে জনাই আপোনালোকৰ পৰা মই বিদায় মাগিছো ধন্যবাদ